थप्पड़ से डर नहीं लगता है साहेब, प्यार से लगता है। ইমান হাঁহি কিয় কিয় দেখিছে নে হাঁহি আছে মোক তই কৰি দেখা এবাৰ थप्पड़ से डर नहीं लगता है साहेब, प्यार से लगता है। নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ আৰু এটা অনুষ্ঠানলৈ। অৰ্থাৎ আমাৰ মাজত আছে আজি এজন বিশেষ ব্যক্তি, নিজৰ গীতৰ জৰিয়তে নিজৰ পেৰটিৰ জৰিয়তে বোৱাৰী ল'ৰা সকলোকে এবাৰ মানে ধুই যাম বুলি মানে চেষ্টা কৰিছে। আহকচোন আজি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰোঁ। ডাঙৰীয়া আপোনাক নমস্কাৰ জনালোঁ। প্ৰথমটো প্ৰশ্ন হ'ল, দেখিবলৈ পাইছোঁ মানে শুনিবলৈ পাইছোঁ মানে বহুত মানে এনেকুৱা খবৰ পাই আছোঁ আমি এইবিলাকৰ অলপ চঞ্চলমিবিলাক মানে কিছুমান সকলো নহয়, কিছুমান মানে অলপ মানে যি মানে অলপ বেয়া হৈ গৈছে বুলি মানে কিছুমান বোৱাৰীৰ মানে বেয়া হৈ গৈছে, সেই চবৰ মানে কি বুলি মানে আপুনি কওক। ছোৱালীবোৰ বেয়া হৈছে হে মোবাইল ফোনই পায়, মোবাইল ফোনই পায়। বোৱাৰীবোৰ বেয়া হৈছে অধাংগী নিচাই, বোৱাৰীবোৰ বেয়া হৈছে গোটৰ টকা পায়। বাৰু অধাংগিনী আৰু গোটৰ টকাই মানে কিছুমান বোৱাৰীক মানে বেয়া কৰি দিছে আমাৰ এই ডাঙৰীয়াই জনোৱাৰ মতে মানে। বাৰু যিয়ে হওক, আমি বোৱাৰীবিলাকৰ টপিক পিছত লৈ যাম। আৰু এতিয়া শুনিবলৈ পাইছোঁ আৰু দেখিও আছোঁ যে আজিকালি কিছুমান ল'ৰাও বহুত বেয়া হৈ গৈছে। এই ল'ৰাবোৰ বেয়া হৈ যোৱাৰ আপুনি কাৰণটো কি বুলি ভাবে? ল'ৰাবোৰ বেয়া হৈছে পিচি খৰ খায়, গুটকা পেকেটে খায়, কিছুমান ল'ৰাই আকৌ হেনো ডেণ্ডাইটকে খায়, কিছুমান ল'ৰাই আকৌ হেনো 40 খায়। ৰাইট কৈছে সেইবোৰ ল'ৰাক একদম থাপ্পৰ মাৰিব লাগে। थप्पड़ से डर नहीं लगता है साहेब, प्यार से लगता है। তোমাক কোৱা নাই ডাঙৰীয়া, মানে মহিলাবিলাকে যে সাজ পোছাক মানে যি পিন্ধে মানে এইটোৰ ওপৰত আপুনি কিবা এটা ক'বলৈ কিবা আছে? ধাবা নাই, দাদাইদেউ পেটিকোটত বুটাম নাই, দাদাইদেউ ৰছী লগাই গাঁঠি দি থয়। সুন্দৰ মানে ৰছীৰ গুটাম নাই মানে। ঠিক আছে ডাঙৰীয়া, মানে আপোনাৰ পত্নীৰ সৈতে কাজিয়া হৈ পাইছেনে কেতিয়াবা? দাদাইদেউ আজিকালিৰ বোৱাৰী, দাদাইদেউ মাত মাতিবই নোৱাৰি, দাদাইদেউ বেলেগ এটা লৈ গুচি যাম কয়। দাদাই ভয় কৰে তাৰমানে আপোনাক যদি ইমানে দম দিয়ে আপুনি দুটা থাপ্পৰ মাৰি পেলাই শুৱাই নথয় কিয়? थप्पड़ से डर नहीं लगता है साहेब, प्यार से लगता है। তোক কোৱা নাই, এইজনীক মানে চেলোটেপটো আনচোন, চেলোটেপ আন, এই চেলোটেপ দি মুখত লগাই দিবা। थप्पड़ से डर नहीं लगता है साहेब, सेलोटेप से लगता है। এতিয়া কওক বোৱাৰীবিলাকৰ হাতত কোনটো বস্তু চবতকৈ বেছি থাকে বুলি আপুনি ভাবে? দাদাইদেউ আণ্ডাৰপেনৰ ইলাষ্টিক, দাদাইদেউ বোৱাৰীবোৰ ৰোমান্টিক, দাদাইদেউ হাতত থাকে মোবাইল 4G। নাই আৰু শেষত মানে ডাঙৰীয়া আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপোনাৰ বৌ আছে, দাদা আছে, মানে আপুনি আপোনাৰ বৌৰ বিষয়ে কি ক'ব বিচাৰিছে আমি জানিব বিচাৰিছোঁ। দাদাইদেউ দাদা গ'লে অফিচত, দাদাইদেউ নব বিজি মোবাইলত, দাদাইদেউ নবৌৱে বিজি থাকে ফেচবুক আৰু হোৱাটছআপত। দাদা, আপুনি আজি আমাৰ অনুষ্ঠানৰ অহাৰ কাৰণে আৰু বহুতখিনি মানে আপোনাৰ মানে মোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে বহুতখিনি ভাল লাগিল। আপোনাক মানে আমাৰ চেনেলত আকৌ আপোনাক লগ পাম বুলি আশা থাকিলে তেনেহ'লে থপ্পড় से बोला। थप्पड़ से डर नहीं लगता है साहेब, प्यार से लगता है। मुझे मारो। তেনেহ'লে বন্ধুসকল, আজি অনুষ্ঠানটো চাই কেনেকুৱা লাগিল আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু যিমান পাৰে কমেণ্ট কৰক, কিমান কৰে কমেণ্ট কৰক, আৰু যোনবিলাক নতুন আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ক। তেতিয়া মোৰ চেনেলটো সদায় মই বনাই আছোঁ,
এটা ভিডিঅ' সদায় বনাই আছোঁ আপোনালোকে চাই হাঁহি থাকক ময়ো হাঁহাই থাকিম আপোনালোকে হাঁহি থাকক তেনেহ'লে মই বিদায় লৈছোঁ নমস্কাৰ